So hey guys, good morning. কালি গৈছিলোঁ ফেষ্টিভেল চাব শুই উঠোতে মানে দেৰি হৈ গ'ল এতিয়া টাইম কিমান হৈছে উঠনে টাইম হৈছে গাইছ মোটামুটি 12:13 আজি হৈছে এই ফকাছ 5 জানুৱাৰী খাইছো মানে একবেলা গ'লে এতিয়া একবেলা পৰা মাৰিম মই ভাড়া এই দুদিনটো ঘূৰিলোঁ ঘৰৰ কাম কৰিলোঁ ফুৰিলোঁ এতিয়া হ'ব ইনকাম 4 দিনমান হ'ব বা 5 দিন হ'ব যি হ'ব নাজানো অলপ দুদিন দাদাই চলেতো ডাঙৰ দাদাই তো সেইটো দিনটো কেতিয়াবা অলপ ফ্লেক্সুৱেট হ'ব পাৰে ইফালে হ'ব পাৰে মোটামুটি 5 দিন চলাম আৰু সপ্তাহত চ' 5 দিনৰ আজি প্ৰথম দিন আজি সোমবাৰ বাকী আহি আছে মোৰ গাড়ীৰ কিস্তি যেনেকৈ মোৰ 10 তাৰিখে কাটিব গোটাকৈ যাব গাইছ এইকেইদিন পূৰা ইনকাম কৰিব লাগে সেইকাৰণে কালি দিনটো বাদ দি পৰহিৰ পৰা খুলিব স্কুল তো তাৰপিছত মই কেনেকৈ মিলাম হিচাপ নাই বাকী এতিয়া ডেইলি ভিডিঅ' কৰি আছোঁ ডেইলি ভিডিঅ'ত যিটো টাইম এটা লাগে গাইছ ধেমালি নহয় ডেইলি ভিডিঅ' কৰা বহুত সময় লাগে ৰাতি মানে এফালে ভাগৰ ধুগৰ ৰাতিপুৱা আকৌ উঠি কিনে আকৌ এডিট কৰাৰ পৰা আপলোড কৰাৰ পৰা ইত্যাদি বহুত সময় গুচি যায় তো তাৰে মই যদি ভিডিঅ' কৰা বাপ্পা চুলি বুলি হৈছে জেংগ বেংগ খাই লৈছোঁ একেবাৰে এতিয়া আৰু ভাত চাত নাখাওঁ গধূলি একেবাৰে কিবা এটা অলপ থুলমূলকৈ খাই লওঁ খাই লৈ আৰু মাৰি থাকিম আৰু বাকী আজি যিহেতু টাইম হৈ গৈছে 12টা বাজি পাৰ হৈ গ'ল অনলাইন হওঁতে 12:30 মানে আজি ঘৰতে অনলাইন কৰি দিম মই যোৰ পৰা লাগিল এইটো ডেইলিৰ কাষ্টমাৰ এই বিজনেছ না নাই নেকি তোৰ হা উঠনি হয় নেকি সদায় ৰাস্তা দিবি না দা উঠিব কোনে পিছফালে আৰু মোচা চোচাবিলাকে গাড়ীখন বাপেৰে মুচি থৈ দিছে এতিয়া তই বিন্দাছ বহি আছা বলক আৰু বেছি কথা এটা নকওঁ ইনকাম মেইন লাগে ইনকাম বেছি দিন নাই গাইছ 4 দিন হাতত মোৰ আছে আৰু আজিৰ বাদ দি কিনে আৰু আজিতো 5 তাৰিখ বাৰু আজিৰ পৰা প্ৰায় 5 দিন আছে মোৰ EMI দিবৰ কাৰণে অলপ চলপ আছে মাল বাকীখিনি আজি ইনকাম কৰি এতিয়া এই 5 দিনত ইনকাম কৰি গাড়ী কিস্তি দিব লাগে চ' বলক বেছি দেৰি নকৰোঁ চাৰ্জ কিমান আছে বা ৰাতিপুৱা মানে হা কি চাৰ্জ কিমান আছে একো নাজানো এবাৰ চাই লওঁ গাইছ প্লাষ্টিকটো লগাব নললোঁ সময় নাপালোঁ মুঠতে মোৰ নামটো চেঞ্জ কৰি দিম আৰু আজিৰ পৰা মোৰ নাম কি বুলি হ'ব হা প্লাষ্টিক লগাৰ কথা এটা তাৰমানে চেলেঞ্জ ৰাখিছিলোঁ যে প্লাষ্টিক যদি লগাব নোৱাৰোঁ তেতিয়াহ'লে মোৰ নামটো চেঞ্জ কৰি দিম গাইছ নাম দি দিছে মোক আজিৰ পৰা নাম হ'ল মোৰ বৈকুণ্ঠ নগৰ কি কম সময়ৰ কথা মানে এই দুদিন চলাইছে ডাঙৰ দাদাই শনিবাৰ ৰবিবাৰটো দাদাই গ'ল বাকী এতিয়া এই সপ্তাহত আকৌ 2টা দিন চলাব 2টা দিন এতিয়া চাওঁ কোনটো দিনত মিলাই কিনে মানে চলাই আৰু বাকী কিন্তু 5 দিনে চলাম মই 2 দিন সি চলাব আকৌ 2 দিন মানে সৰু দাদা চলাব গাড়ীখন মানে এনেকৈ 4 দিন সি চলায় 2খন গাড়ীৰো বাকী আমি 5 দিন চলাই আছোঁ চ' সেনেকৈ চলাই আছোঁ আৰু মিলাই জুলিকৈ 100% টাইম হৈছে 12:17 আৰু এইফালে আছে 257 চলাইছিল চাগে 2 দিনত নেকি হৈ গ'ল 0 দেখা হে গাইছ ইয়ে খতম গাইছ খতম আৰু কি কম আৰু এই মানে ভাষা নাই আৰু মুখৰ কি কম এই দুদিনমান আগতে দেখা পাইছিলোঁ 176 হৈ গ'ল 174 ৱাও কিয়া লীলা হে খতম আজি মানে ইয়াৰ লগত এটা মোৰ থাম্বনেইল ল'ব লাগিব মানে যদি দেখা পাইছে নাজানো মুঠতে এটা থাম্বনেইল মুঠতে আজি ইয়াক প্লাষ্টিকটো মই গধূলি আহি লগাম ৰাতি হ'লেও আজি লগাম মুঠতে আজি মনত ৰাখিম এটা এলাৰ্ম দি থৈ দিম মোবাইলত য'ত নেকি বজিব মই সেই হিচাপত প্লাষ্টিকটো ইয়াত লগাম এইখিনিতো বাৰু সময় নাপালে এনেতো সময় নাপায় বাৰু হ'লেও গাইছ কি ক'ব উপায়তো নাই আৰু সময় নোহোৱা মানুহ জানে কিমান ব্যস্ত থাকোঁ যোৱাকালি এটা মানে ভাই বন্ধু আমাৰ কমেণ্ট কৰিছে ভাই ৰিপ্লাই কিয় নিদিয়ে গাইছ মই কেনেকৈ সময়ে নাপাওঁ আজিকালি সময় নোপোৱাৰ কাৰণে মানে কি হয় ৰিপ্লাই দিতে অলপ দেৰি হয় টেনশ্যন নল'ব মই ৰিপ্লাই দিম বাৰু মইতো চবকে ৰিপ্লাই দিওঁৱে চাই ল'ব বা আপোনালোকে দেখাই পাই আছে চ' সেয়াই আৰু বেয়া নাপাব অলপমান দেৰি হ'ব পাৰে কেতিয়াবা ৰিপ্লাই দিওঁতে এই গাইছ আৰু উপায় নাই দিয়ক আৰু এই অলপমান ছেভিং কৰি আছিলোঁ ইয়াৰ কাৰণে ডেইলি 100-150 টকা চলালে মানে থৈ যাওঁ এই পইচা দিয়ে আৰু গাইছ যি দেখা পাইছোঁ বেটাৰীটো ল'বই লাগিব ৱাৰেণ্টিটো আছে 6 বছৰৰ
কিন্তু বেটাৰী যদি এনেকৈ গুচি যায় 5-6 বছৰৰ আগত হ'লেতো ভালেই কথা বাৰু, ৰিপ্লেচ কৰি দিব। কিন্তু মেইন কথা বেছিও কমি গ'লে আৰু কেনেকৈ ভাড়া মাৰিব? বোলে দিনটোত দি আছে বোলে 60-70 মাইলেজ অকল, ভাড়া কি মাৰিব? কোম্পানীক দেখাই গাড়ী গাইছ বেটাৰী চেঞ্জ কৰিব লগা হৈ যাব, মাথাটো মাৰিব লাগিব। চ' বাকী দেৰি নকৰোঁ বলক, ওলাই যাওঁ আৰু ঘৰতে অনলাইন হৈ যাম আজি। কৰি লৈছোঁ ডাটা অন, আহি গৈছোঁ ৰেপিড' এপছত, বঢ়িয়াকৈ ঘৰৰ পৰা অন কৰি দিম আজি। আৰু ইনচেণ্টিভ আছে নেকি? এই 18টা ট্ৰিপত 100 টকা পাওঁ, এইটো সম্ভাৱনাই নাই। যোৱাকালি কেইটা মাৰিছিলে বা, এইটো মিছ কৰি দিছে, এনেকুৱা টাইপ দেখাই দিছে। তাৰমানে যোৱাকালি দিছিলে, তাৰে একদিনৰ দিছে, মানে অহা কালিৰটো নেদেখায়, খালি যিকেইটা গৈছে সেইকেইটা দেখাই বাৰু। মানে আগত কি হ'ব ময়ো ক'ব নোৱাৰোঁ, কোম্পানীও ক'ব নোৱাৰে, সেনেকুৱা টাইপ কথা আৰু। উবেৰটো ইয়াত অন নকৰোঁ কাৰণ জানেই গণ্ডগোল লাগি থাকে, অলপ লোকেশ্যন ইফাল সিফাল হয়। উবেৰটো তলত গৈ অন কৰিম। মই আধাৰে যোগাৰ কৰি আছোঁ অলপ খানাৰ, দুপৰীয়াৰ আহাৰ। চ' বলক যাওঁ আৰু নে কি? এই বাই বাই। আজিতো বঢ়িয়া ৰ'দ দিছে, হ'লেও জেকেটটো পিন্ধি লৈছোঁ, অলপ ৰ'দ ওলাইছে, অলপমান আৰাম পাম, নহ'লে মস্ত ঠাণ্ডা লাগি আছে। মাফলাৰটো আনিব পাৰছোঁ, হ'লেও টুপিটো আছে, কথা নাই। মোজা পিন্ধি লৈছোঁ একদম, মানে একপাত মোজা চাওক গাইছ, কি মোজা পিন্ধিছোঁ, এইটো মোজা বেলেগ, এইটো মোজা বেলেগ, মানে অসম মেঘালয় পিন্ধিছোঁ। বাকী তোমাৰ ডাইলগটো কি আছিল? তাৰ সদায় ডাইলগ এইটো মোৰ মানে মোক কৈ থাকে সদায় সদায়। বাই বাই। দেৰি হ'ব আজি, আজি দেৰি হ'ব, 12টা বাজিল না, এতিয়া 12:30 বাজি গ'ল, দেৰি হ'ব আজি অলপ। আজি 8-9টা বাজিব, কাৰণ মই বেটাৰী শেষ কৰি আহিম। 100 আছে এতিয়া, 11-12% মান কৰি কিনে আনিম। অঁ ভাত চাত খাই ল'বা। বাই 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 বাই। চ' বলক আৰু ওলাই যাওঁ, আজি যাওঁ কৃষ্ণনগৰৰ ফালে, মানে এইফালে গীতা মন্দিৰ নাযাওঁ আৰু। গীতা মন্দিৰ সদায় গৈ গৈ আমনি লাগছে আৰু, ভাড়াও গাইছ অলপ উল্টা লাগে। আৰু আমাৰ পাহাৰ এতিয়া ফক চক নাই, ক্লিয়াৰ ৱেডাৰ। প্ৰথম ভাড়া যাত্ৰা আমাৰ ৰাম মন্দিৰৰ পৰা। এই বন্ধুগিলা বহি আছে, অলপ আড্ডা মাৰি আছিলোঁ, তাতে ভাড়া লৈ গ'ল। কি কাম বন নাই? যাওঁ আৰু প্ৰথম ভাড়া লাগি গৈছে, টাইম হৈছে 12:39। বেছি দূৰত নাই বাৰু, শ্মশান চকৰ কাষত আছে। এয়া হ'ল যাত্ৰা ভাড়া। চ' গাইছ প্ৰথম ভাড়াত পালোঁ 113 টকা। চ' আহি পাইছোঁ এয়া এনেকৈ, মানে ভেটেনেৰী হস্পিটেলত আহি পাইছোঁ। প্ৰথম ভাড়াটোৱে লৈ যোনটো লাগিছিলে, আমাৰ কৃষ্ণনগৰ চকৰ পৰা আহি পালোঁ খানাপাৰা। মানে বহুত বেয়া লগা কথা, মানে মানুহবিলাক কি হয়, অকণমান আগত ৰখাই দিওঁ, এনেই খালী ঠাইত মানুহবিলাক গাড়ীবিলাক চলায়, বাইক চলায়, স্কুটি চলায়, যিকোনো চলায়, সাৱধানতে মানে একো নচলায়। চ' এই মাত্ৰ যোনটো মানে ভাড়াটো লৈ আনিলোঁ, দাদাকেইটা মানে কি কৰিছে, এটা কুকুৰ আছে মানে ধৰক ডাঙৰে আৰু, ইমান বেয়া লাগিছে মানে কুকুৰটো মানে ভৰি চেপি গুচি গৈছে বুলি কৈছে। ধৰক সময়টো হৈছে মানে ধৰক 9টা-9:30 মাজত, ৰাতিপুৱা 9টা-9:30 মাজততো এনেকুৱা নহয় যে আন্ধাৰ হৈ থাকে। ৰাতি হ'লে বেলেগ কথা, যে ধৰক দেখা পোৱা নাই ফটকৈ দৌৰি দিছে, এইটো বেলেগ কথা। এতিয়া দিন আছে, পোহৰ আছে, তাৰে পিছতো যদি খুন্দাই থৈ গুচি যায় বা ভৰিত চেপি গুচি যায়, আৰু লাগিছিলে জ্যোতি গুচি, ভালে হৈছে একচেপ্ট হোৱা নাই। দোকান কেইখনমান আছিলে লগত, চ' সিহঁতে মানে দৌৰাইছিলে ধৰিবৰ কাৰণে, তাৰপিছত কি হ'ল, এতিয়া পলাইছে কুকুৰটোক। মানে ভৰি এখনটো পূৰা ছাল গৈছে ভৰিৰ, আৰু এখন ভৰি চাগে ভাঙিছে পূৰা। তাৰে কাষত মানে দাদাকেইজন আছিলে, ভেটেৰিনেৰীলৈকে লৈ আহিছে, মানে তাত ট্ৰিটমেণ্ট কৰাবৰ কাৰণে। যে আজি এনেকুৱা মানুহ আছে কাৰণেহে মানে বেচেৰা কুকুৰটোৰ মানে অলপ কিবা এটা ধৰক হয়তো চলিব পৰা কৰি থ'লেও দিব। সাৱধানতাত চলাব লাগে, কেতিয়াবা ছাডেনলি অহাটো বহুত বেলেগ, কিন্তু মানে অসাৱধানতাত চলাটো বহুত বেলেগ। ইয়াতে ধুনীয়াকৈ বহি আছিলে তলত, যেতিয়া উঠাব যাওঁ বা যেতিয়া উঠাইছে গাড়ীত, তেতিয়া মানে কি হৈছে, বহুত কান্দিছে। মানে সেই আৱাজটো মানে গম পায় আৰু যে বহুত ভিতৰৰ পৰা আহি আছে, বাহিৰৰ পৰা আৱাজটো নহয়, বহুত বেয়া লাগিছে। টাইম হৈছে মোটামুটি 1:11। চিলেক্ট কৰি লওঁ, ইয়াত মাৰি দিওঁ, ফটো লগা আহিছে, তেনেকৈ ফটো লৈ ল'ল। এতিয়া হৈ যাওঁ অনলাইন। বাকী আৰু ৰখি আছোঁ খানাপাৰাত, প্ৰথম ভাড়া মাৰি। NC বাজাৰত এটা ভাড়া লাগিছিলে গাইছ, একচেপ্টে নহ'ল। উবেৰত লাগিছিলে
হাত চে গিয়েও ৰখোতে ৰখোতে এটা উবেৰতে লাগি গৈছে। হেল্ল' হয় 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 আপুনি লোকেশ্যন মতে আছে ন একজেক্টলি? হয় হয় ক্ৰমা হয়। ঠিক আছে। চ' প্ৰথম ভাড়া লাগি গৈছে উবেৰত। ৰেপিডত মানে লাগি আছে জ্যোতিকুছি লাগি আছে, য'ত নেকি মই নাযাওঁ। আৰু নাযোৱাৰ কাৰণটো হ'ল গাইছ, তাত য'ত লখৰাৰ ব্ৰিজটো বনাই আছে, মানে লখৰা মানে লালগণেশ ব্ৰিজটো যোনটো বনাই আছে, কাৰণটো হ'ল সেইটোৱে। তাত যিটো এটা জাম লাগে, মই চাগে এটা যুগে হৈ গ'ল মই লালগণেশ এইবিলাক জেগাত মানে মই নোযোৱা। পৰাপক্ষলৈকে মই মানে এইখিনি চিটিৰ ভিতৰতে ঘূৰি থাকিব বিচাৰোঁ আৰু হৈও যায়। আজি ধৰক 5 মাহ হ'ল মোৰ ইখনত, 5 মাহ ধৰিতো মই ধুনীয়াকৈ চলাই আছোঁ ইয়াতে, একো প্ৰব্লেম হোৱা নাই মোৰ। চ' সেয়াই আৰু গৈ আছোঁ। বাকী ইফালে গাইছ কি নতুন নতুন বিল্ডিং কেতিয়া খুলি যায় একো ক'বই নোৱাৰোঁ। আজিকালি যোন গাইছে সেইবিলাকত মাজে মাজে চোন এইবিলাক কি মানে বুজি নাপাওঁ, য'তে ত'তে লাগিছে আজিকালি। ৰিলায়েন্স মাৰ্টৰ কাষত আছে ক্ৰমা। এইয়া লোকেশ্যন পাই গ'লোঁ। 2 নম্বৰ ভাড়াটো 66 মোটামুটি। 2 নম্বৰ ভাড়া লাগি গৈছে জয় হিন্দ বোলে। চ' বেলতলা চাৰিআলি নাপাওঁতে আছে, বেলতলা কলেজত পাৰ কৰিয়ে। ঠিক আছে হ'ব বাৰু। 2 নম্বৰ ভাড়া আহি গ'লোঁ বেলতলাৰ পৰা। চ' পালোঁ 91। এতিয়া আৰু এটা লাগি গৈছে হয়, কিন্তু আছেনে নাই একো সম্ভাৱনা নাই। ফোন এটা মাৰি কনফাৰ্ম কৰি লওঁ। হেল্ল' হয় একজেক্টলি লোকেশ্যনতে আছিলে। ঠিক আছে হ'ব, গাড়ীখন চাই থাকিব দেই, মই গৈ আছোঁ। কনফাৰ্ম হৈ গৈছে আছে। আহি পালোঁ বৰবাৰী জুডিঅ'ৰ পৰা বামুণীমৰাৰ ভিতৰত জ্যোতিনগৰ তিনিআলিৰ কাষত। এইটো হ'ল জ্যোতিনগৰ তিনিআলি। পালোঁ 144। আৰু ফটো লগাইছে গাইছ, কিমান ফটো লাগে ঐ, দিয়ে ৰাখিব লাগে ফটো। বাকী ইফালে ড্ৰাইভ পাছৰো 87 একচেপ্ট হৈ যায়, ক'ত বা আছে নাজানো, মুঠতে কৰি লৈছোঁ আৰু। ইফালে ড্ৰাইভ পাছ এক্টিভ হৈ গৈছে 24 আৱাৰৰ কাৰণে। টাইম হৈছে 2:32। ওলাইছিলোঁ 12:30, মানে এতিয়ালৈকে 2 ঘণ্টা হৈছে। 2 ঘণ্টাত কিমান মাৰিছোঁ চাই লওঁ। ইফালে 300, ইফালে 100, মানে 90 টকামানৰ ঘাটা হৈ আছে। মানে অলপমান ইফাল ঢিলা হৈছে তাৰমানে ক'ৰবাত, কাৰণ যদি বেছি পূৰা একদম টাইমৰ হিচাপত মাৰে এটা প্ৰেছাৰত 500 হ'বই যেনেকৈ নহয়। মোৰ এইখিনি মানে এক্সপিৰিয়েঞ্চৰ হিচাপত কৈ আছোঁ আৰু মোৰ অলপ হ'লেও ঢিলা হৈছে। গম পাইছোঁ ফাৰ্ষ্ট ভাড়াত অলপ ঢিলা হৈছে, ত' এইটোৰ কাৰণে তাতে 10-15 মিনিট এটা মাৰা গৈছে মই জানো। চ' বাকী কথা নাই বাৰু, পিছলৈকে মিলি যাব। মুঠতে চাৰ্জৰ ওপৰতে ডিপেণ্ড কৰে। 77% চাৰ্জ আছে, ইয়াৰ আছে 78%। মিলি গৈছে পূৰা। এতিয়ালৈকে 30 কিলোমিটাৰ চলাব, মানে 31 কিলোমিটাৰ মোটামুটি 135 ৰেঞ্জ দেখাই আছে। তাকে এইটো পাঁচ মাৰি দিলে কেঞ্চেল। কৰি দিওঁ ৰিপিট হ'ম হৈ গৈছে। মানে সময় নালাগে এইবিলাক অন কৰিলে, এটা ভাড়া নালাগে, কিন্তু এটা ভাড়াটো আছে। ধৈৰ্য্যৰ ফল মিঠা লাগি গৈছে ৰেপিডত। 819 মিটাৰ দূৰত লগা দেখাইছে। ভিতৰে যাব পাৰোঁ নেকি চাই লওঁ। ভাড়া যাব মানে মিলনপুৰ ৰোডৰ ভিতৰত আছে। আগতে কনফাৰ্ম কৰিলেও আছেনে নাই। লেডিজ যিহেতু টাম্বাৰ নাথাকিব যাই গৈছে। চ' লেটছ গো। গাইজ এটা মোৰ গাড়ীত কিবা এটা ছিগনেল পাই আছোঁ, এইটো বেমাৰ না কি এবাৰ চাব লাগিব। লক্ষ্য কৰাই দিছোঁ, আপোনালোকক দেখাই দি আছোঁ। যদি মাৰে আৰু বস্তুটো এইফালে ছাইডত চাব, এইটো দেখিছেনে, এইটো ব্লিংক কৰি আছে যে, মাৰিব এতিয়া। এয়া এইটো একচুৱেলি কিহৰ কাৰণে মাৰি আছে, এবাৰ মই নেটত মাৰি চাওঁ। এইটো 4টামান চিম্বল থাকে ন, তাৰে এটা মাৰি আছে কিবা ৰাউণ্ড টাইপৰ ৰঙা কালাৰৰ। এইটো কি হ'ব পাৰে, কিহৰ ইণ্ডিকেট কৰি আছে, মানে গুগলত একবাৰ চাৰ্চ কৰি চাওঁ এইটো বিষয়ে। আৰু মাৰি আছে এনেকুৱা, এইটো কিবা
কিবা এটা হৈ আছে, নহ'লে এই কিহৰ কাৰণে ছিগনেল মাৰিব, এনেতো নামাৰে, কাৰণ থাকে, ৰিজন থাকে। আহিটো পাইছোঁ লোকেশ্যনত, এই মস্ত থিয়া এটা আপত দেখিছেনে কিমান ডাউন, এনেকৈ ৰখাই ৰাখিছোঁ। হেণ্ডবেগটো আনি লৈছোঁ। ইফালে মহৰ উৎপাত, কি মহ, চাৰিওফালে মহ। কাষ্টমাৰক ফোন মাৰিছোঁ, ফোন উঠোৱা নাই। আৰু এটা মেছেজ দি আছে ক'ত মানে প্ৰশ্নবোধক দিছে, লোকেশ্যনত বুলি যিটো এই নিউট্ৰেল হৈ গৈছে গাইছ, বহুত দেৰি নাথাকাৰ কাৰণে। এইফালে মহ খাই ডাল কচি কোবাই তৰণি বনাই, ভৰি জকৰি তৰণি বনাই। কাষ্টমাৰ আছে চাগে সেই ওপৰত, এটা মানে যেতিয়াৰ পৰা ফোন মাৰি আছোঁ, তেওঁ ফোন মাৰি আছে, নাই লগা। কি জ্বালা, উঠাই লওঁ জ্বালা ভাড়াটো। গাইছ প্ৰায় 4:22 হৈছে, তাৰমানে মোৰ 4 ঘণ্টা হোৱা সময় হৈ গৈছে। 4 ঘণ্টাত কিমান মাৰিলোঁ, লাষ্ট ভাড়া পালোঁ 110 টকা। 5 ষ্টাৰ কৰি দিওঁ, মানে ৰেপিডতে মাৰি আছোঁ প্ৰায়। মহৰ যে উৎপাত হৈছে না। চ' ইয়াত আছে 566 আৰু এইফালে আছে কিমান 300, 500, 300, 800, 865 এটা হৈছে গাইছ। 4 ঘণ্টাত 865, মানে এতিয়ালৈকে 7 মিনিটমান কম আছে। 865 হ'লে গাইছ মোটামুটি 140 টকা কম আছে মোৰ টাইমৰ হিচাপত আৰু। তো আজি অলপ লোকচানত আছোঁ, বাকী কথা নাই বাৰু। অন কৰিছিলোঁ আকৌ ৰেপিড' উবৰ অন কৰি দিছোঁ, উবৰো য'ত লাগিল আৰু। আজিকালি প্ৰায় ৰেপিডতে প্ৰিফাৰ কৰোঁ মই, দেখিছে নাই, উবৰ ৰানিং, ৰেপিডৰ ৰানিং। ভাড়া লাগে যে এইটো ৰেপিডত মাৰাতো একো বেয়া নাই, তো ৰেপিডে মাৰি থাকোঁ আৰু। বাই গাইছে, এজন আমাৰ সতীৰ্থ ভাই বন্ধুৱেও কৈছিলে যে মানে গগৰ বিষয়ে অলপ ক'ব কৈছিলে। এখন যদি ধৰক কাৰোবাৰ গগ' এখন থাকে, আমাৰ কাষত তাৰমানে গগ' তাৰমানে এখনো নাই, কাৰো নাই। যদি কাৰোবাৰ গগ' থাকিলেহেঁতেন, মই এই গাড়ীটোৰ বিষয়ে ভালকৈ অলপমান এদিন চলাই এদিনতে মই গোটেইখিনি কথা মানে ধৰক জানি কিনে আপোনালোক জনাব পাৰিলোঁ হয়। যদি ধৰক কোনোবা তেনেকুৱা সতীৰ্থ বন্ধু আছে, মই অলপমান সময়ৰ কাৰণে হ'লেও গাড়ীখন চলাই কেনেকুৱা সেই হিচাপত মানে মই এটা ৰিভিউ দিব পাৰিলোঁ হয়। বৰ্তমান এনে মই জানামতে গগ'খন মানে ভালেই, কিন্তু দেই মই মানে TVSৰ লগত তাক পুৰা একদম ছেম কম্পেৰিজন কৰোঁ। মানে গগ'খনটো কিছুমান ক্ষেত্ৰততো ভালেই মই ক'ব যাম, খালী লুকছ ৱাইজত TVSখন মানে মোৰ ভাল লাগে বেছি। যদি পাৰফৰ্মেঞ্চেই হওক বা চাউণ্ডৰ ক্ষেত্ৰতে হওক, চব ক্ষেত্ৰত গগ'খন বেষ্ট। কাৰণ কিয় কৈ আছোঁ, মানে আমাৰ TVSখনত মানে এইখনত মটৰৰ যোনটো চাউণ্ডটো বহুত বেছি আৰু গগ'খনত বহুত কম। যেনেকৈ APৰ চাউণ্ডটো কম, এনেকৈ গগ'ৰ মানে চাউণ্ডটো বহুত কম। পিছলৈকেতো এইখনৰ কি আৱাজ ওলাই মই একো ক'বই নোৱাৰোঁ, বৰ্তমানতো ইমান শব্দ। আৰু বাকী বেটাৰী কথাটো বাৰু ছেম বুলিয়ে শুনিছিলোঁ বা চাইছিলোঁ, যিমান ৰিভিউ মই সেই হিচাপত মই ছেমেই পাইছোঁ। কোনোবা এদিন ধৰক এনেকৈ পালে মই নিশ্চয় ৰিভিউ এটা দিম। চবতে অলপ ভাল কোৱালিটি থাকে, কিছুমানত বেয়া কোৱালিটি থাকে, সেইটো থাকিবই, চবতে থাকিব। চ' আৰু গাইছ যিখিনিয়ে মই ৰিভিউ দিব পাৰিম, তাতকৈ বেছি কি ৰিভিউ দিব পাৰিম। বাকী ৰখি আছোঁ ভাড়াৰ, আহি পালোঁ 7 নম্বৰ বাইলেন, এইটো মানে প্ৰগতি নগৰৰ 7 নম্বৰ বাইলেন। বাকী গাড়ীৰ ভিতৰতে বহি আছোঁ, কাৰণ ঠাণ্ডা বহুত। চালা মোৰ উৎপাত বহুত বাঢ়ি গৈছে মহৰ। তো আজি কেইটা বাজে হিচাপ নাই একো, মুঠতে গাইছ বেটাৰী শেষ কৰিহে যাম। এতিয়ালৈকে মোটামুটি 56% আছে, ইফালে চলাইছে 59.6 আৰু বেকআপ কিমান দি আছে 98। আজি পূৰা তিনিটা লবৰ লগাই দিছোঁ, ভাগ মানে ডাঙৰ দাদাই লগাই থৈ দিছিলে, এনেই লগাই থৈ দিছোঁ আৰু। বাকী আৰু চাওঁ কিমান মাৰিব পাৰোঁ আজি ফুল চাৰ্জৰলৈকে, মানে 12-13% মান ৰাখিম আজি। সেই যোৱাবাৰ যেনেকৈ ৰাখিছিলোঁ শুকুৰবাৰে, ঠিক তেনেদৰে ৰাখিব চেষ্টা কৰিম, যদিহে মানে ধৰক ভাড়া ধুনীয়া মিলি যায়। নহ'লে আৰু কেতিয়াবা এনেকুৱা হৈ যায় ন, ভাড়াৰ সতে গাইজ বেটাৰী বহুত ডাউন হৈ যায়। সেইটো কৰিব ইচ্ছা নাই বাৰু। বাকী ৰখোঁ আৰু সেয়ে কাম, মানে এইটো লাইনত সেয়ে কাম, ৰখা আৰু দাউৰা। মানে এনেকুৱা জেগাতো ভাড়া লগা বহুত চান্সটো কম, মানে এটা ৰেপিডত লাগি গৈছে। আহি পিছোঁ লোকেশ্যন ইয়াতে। চ' এতিয়া ক'ত বা যায় নাজানো, মুঠতে একচেপ্ট কৰিছোঁ, ফটককৈ একচেপ্ট কৰিছোঁ। কি জেগা আহিছে মই একো চোৱাই নাই। মুঠতে এইখিনি জেগাত ভাড়া যে লাগছে, এইখিনি বহুত, ইয়াৰ পৰা ওলাব পালি হ'ল খালি। এতিয়ালৈ কেইটা ভাড়া মাৰিলোঁ চাওঁ, ইয়াতে 5টা, 3টা, 8টা, তো মানে এইটো 9 নম্বৰ ভাড়া গাইছ। ইফালে আন্ধাৰ হৈ গৈছে আৰু
আজিতো প্ৰায় 9টা-10টা বাজাৰ সম্ভাৱনা আছে মোৰ চাৰ্জৰ ওপৰতে ডিপেণ্ড বাৰু হ'লেও আৰু সেইখিনি সময়লৈকে যাব টাইম গাইজ প্ৰায় 8:30 বাজিল মানে মোৰ টাইম খতম মানে হিচাপ মতে টাইম মোৰ অভাৰ হৈ গৈছে অভাৰ নহয় মানে খতম হৈ গৈছে আৰু 8:30 বাজিছে আৰু এইফালে চাৰ্জত লগাই ধৰিছোঁ কাৰণে এনেকৈ টেৰাকাত দিছোঁ এইটো বৰবাদ আৰু এইটো মাথাটো ভাঙি গৈছেতো এইটো এইফালে দেখাই আছোঁ এইটোৱে এই মাথাটো বেয়া হৈ গৈছে সেইকাৰণে ইয়াত মোবাইল থ'ব নোৱাৰোঁ এতিয়া এনেই আছে আৰু পৰি এটা নতুন চাই ল'ব লাগিব চ' এটা ভাড়া লাগি আছিলে লাষ্ট মানে থ'লোঁ এইমাত্ৰ এটা ভাড়া পালোঁ 71 চ' ইয়াৰে পিছত অন দ্য ৱেতে মানে লাগি গৈছিলে এটা ভাড়া কিন্তু কেছটো এইটো লোকেশ্যন দিছে ইয়াতে আছে ইয়াত বন্ধ হৈ গ'ল ত' মানে গৈ পাইছে তেওঁ চাগে হয়তো 10-15 মিনিট আধা ঘণ্টামান আগতে বুক কৰিছিল গাড়ী পোৱা নাই সেনেকৈ বেলেগ গাড়ীত গুচি গৈছে সেয়ে হ'ব মুঠতে মোৰ টাইম অভাৰ হিচাপ মতে 8 ঘণ্টাটো মোৰ কমপ্লিট এতিয়া হৈ গৈছে ঘৰত যোৱা সময় আৰু চাৰ্জ আছে মোৰ কোনফালেদি দেখা পাম উঠাই দিওঁ আজি এনেও লগামেই ইয়াত 18% এতিয়া 18%ত এটা ভাড়া আৰামছে মাৰিব পাৰিলোঁ হয় আকৌ লাইভ লোকেশ্যন অন কৰি দিছে মানে ডাটা অন হৈ আছে আৰু চ' ইয়াক মাৰি দিওঁ কেঞ্চেল উপায় নাই মানে যদি ধৰক ভাড়াটো নাই আৰু তেতিয়াহ'লে এইটো মাৰি দিবা আৰু কেঞ্চেল ট্ৰিপ মাৰি দিছোঁ যদি এটা সৰু সুৰা ঘৰৰ ফালে লাগি যায় ভাড়া তেতিয়াহ'লে বঢ়িয়া তাকে আৰ্নিং দেখুৱাই আছোঁ ইয়াত আছে উবেৰত 1044 আৰু ইয়াত আছে মোটামুটি 700 টকা 1700 টকা আৰু 46 এটা ভাড়া মাৰিব গ'লে বঢ়িয়া আছিল মানে মোৰ 2000 টকা ধুনীয়াকৈ হৈ গ'ল হয় প্লেনটো সেইটোৱে আছিলে বাকী মই আছোঁ চানমাৰী ব্ৰিজৰ তলত মানে বামুণী মৈদামে আৰু এইটো ৰাস্তাত আছে গভৰ্ণমেণ্ট প্ৰেছ ৰাস্তা এইফালে আছে পেট্ৰল পাম্প এইফালে আছে নুনমাটি এইফালে আছে চানমাৰী মই আছোঁ মাজত এতিয়া চাওঁ অলপ দেৰি ৰখি ৰেভিনিউটো অন কৰি দিওঁ এয়া হ'ল মোৰ অন্তিম ভাড়া মানে ডি এন ভাড়া হ'ব যদি লাগে ৰঙা নকৰোঁ গাইছ এতিয়া যোনটো ৰঙা হৈ যায় বেটাৰী মোৰ এইটো কৰিব ইচ্ছা নাই মানে এনেই 174 হৈ গৈছে আৰু যদি হৈ যায় তেতিয়াহ'লেতো বৰবাদ মানে দাদাক কোৱা লাগিলে দাদা ভয় খাই গৈছে কি হ'ব 5 মাহতে যদি 174 হৈ গৈছে 1 বছৰতচোন নাই কমেও 150 মানে হ'ব ব্ৰইলাৰ কথা কিন্তু আপোনালোকে অলপ চাই চিতি মই যোনটো মেনুৱেলখন দেখাইছোঁ আপোনালোকক অলপমান চাই চিতি পঢ়ি কেনে সেই বস্তুটো সেই হিচাপত চাৰ্জ বা যেনেকৈ দিয়ে আৰু সময়ে কেনেকৈ কি চাৰ্জ দিব লাগে গোটেইখিনি তাত কৈছোঁ মই ভিডিঅ'ত আগৰ ভিডিঅ'ত ত' সেইখিনি চাই ল'ব যদি বেটাৰী বাচাব ইচ্ছা আছে ভাড়াচোন লগা একো সম্ভাৱনাই নাই অলপ যাওঁ চানমাৰী ফালে উঠি ঘৰৰ ফালে গৈ থাকোঁ লাগিলে মাৰি দিম আৰু ঠিক ধুনীয়াৰ গাড়ী হৈ ৰাতি শুনো ইমান গাড়ী গাইছ কুঁৱলী চাওক এইবাৰ কিন্তু কুঁৱলী ভয়াৱহ কুঁৱলী মানে জেকেট নিমিতা মানুহে কুঁৱলী এইবাৰ ফগি ফগ ঠাণ্ডা পৰি গৈছে টুপি মাৰি দিওঁ ঠাণ্ডাৰ পৰা বাচি যাওঁ গাইছ যি দেখা হৈছে নহ'ব আৰু যি উল্টা পুল্টা ভাড়া লাগি আছে একদম বন্ধ কৰি দিছোঁ দুটা আৰু আজি হ'ব দে হেডফোনটো খেলাখন এতিয়া অন ডেটো হ'ম গাইছ ফাইনেলি আহি পালোঁ ঘৰ কি লগাই দিওঁ ৰ'ব লাইনত কাৰা ব্ৰেক মাৰি দিছোঁ এতিয়া মোৰ 1 নম্বৰত কাম আছে গাইছ ইয়াক সলনি কৰিম এতিয়া মই বাক্সা এতিয়া একদম উলাট পালাট কৰি দিম তাৰপিছত প্লাষ্টিক বিচাৰিম সেই প্লাষ্টিকটো আনি ইয়াত লগাম আৰু বোলে ঘৰৰ কাম কৰিম বুলি কৈছিল আজি এইবিলাক পৰি আছে ন সেইবিলাকৰ কাম আছিল কি বা কৰে আজি কৈছিল কামখিনি কৰিম বুলি দাদাহঁতে কি বা কৰে টাইমো হৈছে 9:10 এই ৰাতি ঠাণ্ডাত কাম কৰা ধেমালি নহয় গাইছ চাওঁ ৰকচোন কি হয় বাকী আগতে লগাই লওঁ ৰ'ব এইটো এতিয়া চলিছে কিমান টোটেল 116 আৰু 21 ৰেঞ্জ আছে 12% চাৰ্জ ঘৰ আহিব লাগে টাইম হৈছে 9:10
চ' আজিৰ এয়াই আছিলে আৰু গাইজ যোগাৰ পাতি লৈ আহিছোঁ একদম বঢ়িয়াকৈ বাপৰ বাহিৰত ওলাবই নোৱাৰি ইমান ঠাণ্ডা এইটো হ'ল প্লাষ্টিক মানে বহুত দিনতে এইবিলাক যোগাৰ চোগাৰ আনি থৈ দিয়া আছিলে মানে বাইকত লগাম বুলি ক'ৰবাত কিবা কি ডিছপ্লেতে হওক আৰু ক'ত ক'ত কি লগাম বুলি ভাবিছিলোঁ চব বস্তু অৰ্ডাৰ দি দিছিলোঁ অনলাইনত আৰু এইটো আছে কাটাৰ যেনেকৈ এইটো পূৰা একদম শ্বেপত কাটিব লাগিব চ' দাদাটোত লগাইছিলে বোলে ই মানে ইটোৰ পৰাই কাটি কিনে এনেকৈ লগাইছিলে চাই লওঁ ৰ'বা ইয়াতে কেনেকুৱা আছে এইয়া চাওক ধুনীয়া একদম ছাইডটোলৈকে কাটি থৈছে তেতিয়া টেনশ্যন নাই আৰু যদি স্ক্ৰেচ নহ'ব তেতিয়া ইয়াৰ কিমান দেখা আছে 1 ঘণ্টা 34 মিনিট 46% হৈছে ইয়াৰো গৈছে আৰু 176 হৈছে 176% হৈ গৈছে আৰু এতিয়া মোৰ 174 হৈছে আৰু দুটামান দিন পিছত ইয়াৰো 174 হৈ যাব এইবিলাক বাদ দিয়ক ইয়াক আজি বহিষ্কাৰ কৰিম হেই তোলো গাইজ এতিয়া বঢ়িয়াকৈ অলপ মুচি ল'ম মুচি কিনে এইটো লগাই দিম আৰু ইফালে জ্বলাই লৈছোঁ লাইট মোবাইলৰ মানে ফুলটো যোগাৰ ফটাফট এইটো লগাই দিওঁ মস্ত ভোক লাগছে গাইজ ভাত খাব লাগে পূৰা একদম ক্লিয়াৰ এতিয়া খালী কৰিব লাগে এনেকৈ আনবক্সিং টাইপ অ'কে দিছ ইজ ফিনিছ পেপাৰ চ' এতিয়া হৈ গৈছে ছাইডলৈকে এইবিলাক আঠা আঠা অলপমান লগাই দিওঁ কাটি দিলোঁ যিহেতু বহুত দিনৰ মূৰত লগাম বুলিকে ফাইনেলি আজি লগাই দিলোঁ গাইজ চ' এতিয়া ধুনীয়া লাগি আছে পূৰা বঢ়িয়াকৈ দেখা হ'ব আৰু যদি আপোনালোকেও তেনেকৈ লগাব বিচাৰে এই পেপাৰটো অৰ্ডাৰ দি ল'ব বেছি দাম নহয় আৰু দোকানৰ পৰা কোনোবা এটা 10 টকা 20 টকা দি কিনে এটা প্লাষ্টিক লৈ ল'ব এনেকৈ মোবাইলৰ যোনটো প্লাষ্টিকটো এটা লগাই দিব বলক আৰু হৈ গ'ল আজি নামটো ৰাখিলোঁ কিবাকৈ ফটাফট ভাত খাব লাগে আৰু ভোক লাগিছে একদম